হেই নমস্কাৰ ভিউৱাৰ্ছ, আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কাৰ্বি আংলং জিলাত অৱস্থিত দেওপানী মন্দিৰ। আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। না 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 বৰুৱা তুমি কিয় ইমান ধুনীয়া। এইটো মানে মোৰ বেকগ্ৰাউণ্ড মিউজিকবিলাক আৰু মানে ইমান এডিট কৰিব নাজানো ভালকৈ, সেইকাৰণে এইটো বেকগ্ৰাউণ্ড মিউজিকত দি দিছোঁ। স্কুটিখন পাৰ্ক কৰি ওচৰৰ দোকানৰ পৰা পূজাৰ সামগ্ৰী লৈ আমি এতিয়া ভিতৰ ভাগলৈ যাম। একদম ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা কুলকুল লগা পৰিৱেশ। কিহত আহিলোঁ কেনেকৈ আহিলোঁ নকওঁ, এয়া আহি পালোহি দেওপানী মন্দিৰ। এয়া দেওপানী মন্দিৰৰ সন্মুখ ভাগ মানে মেইন গেট, আৰু আমি আহি পালোহি। ইয়াতে পূজাৰ সামগ্ৰী ল'লোঁ দোকানতে ওচৰত। আৰু প্ৰথমে জনাওকচোন বাৰু মোৰ ভিডিঅ'টো মোৰ ভিউৱাৰ্ছসকল, আপোনালোকে দেওপানী মন্দিৰ আহিছেনে? আহিছে যদি কমেণ্টত লিখক আহিছোঁ, মই দেওপানী মন্দিৰ আহিছোঁ। আৰু দেওপানী মাৰ বাবে জয় মা দেওপানী বুলি কমেণ্টত নিশ্চয় লিখক। আৰু বাৰু মোৰ ভিডিঅ'টো আপোনালোকে কোন জেগাৰ পৰা চাইছে কমেণ্ট বক্সত জনাওকচোন। মন্দিৰৰ ভিতৰত সোমাই সৰ্বপ্ৰথমেই ধূপ চাকি আমি জ্বলাই ল'লোঁ। তাৰপিছত আকৌ ভিতৰলৈ যাব লাগিব, মানে চাকি জ্বলোৱা জেগাটুকুৰা পৃথকে থৈছে। চাকি ধূপ জ্বলাই আমি মনৰ কামনাৰে আমি ৰঙা ফিটা বান্ধো, মানে প্ৰত্যেকবাৰে বন্ধা হয়। আৰু যেতিয়াই যাওঁ তেতিয়াই ৰঙা ফিটা বান্ধো। আৰু এবাৰো মইনাক লৈ মানে মোৰ ছোৱালীজনীক লৈ প্ৰথমবাৰ গৈছোঁ, আৰু বিয়া পতাৰ পিছত প্ৰথমবাৰ মন্দিৰলৈ গৈছোঁ, আৰু নিজৰ মনৰ আশাৰে বান্ধিলোঁ ৰঙা ফিটা। আৰু ভণ্টিও এইফালে ৰঙা ফিটা বন্ধাত একদম ব্যস্ত। তাই কিন্তু ওপৰত বান্ধিছে দেই, তাইৰ মনৰ আশাটো উচ্চ খাপৰ হ'ব যেন পাইছোঁ। পূৰ্ণ হওক তেওঁৰ আশা। আমাৰ মিল্কী কিন্তু টিলিঙা বজাই বৰ ভাল পাইছে দেই। এইফালে আমি মন্দিৰৰ ভিতৰলৈ মাৰ আশীৰ্বাদ ল'বলৈ লাইন পাতি আছোঁ। এয়া আগত মানুহ আছে, লাইনত শাৰীত আছে, আমি পিছে পিছে গৈ আছোঁ। দেখিছেনে বাৰু পাৰ। মাৰ আশীৰ্বাদ লৈ মানে এইটো চবেই আমি ওলাই আহিলোঁ। এইটো চবেই ওলাই আহিব লাগিব, মানে ইফালৰ পৰা সোমাব লাগে আৰু এইফালৰ পৰা ওলাব লাগে। চাকি ধূপ জ্বলাই মাৰ মন্দিৰৰ বাহিৰতে অলপ বহিলোঁ। সঁচাকৈ বহুত শান্তি লাগে ইয়াত আহি, নাজানো কিয়। হয়তো মাৰ প্ৰতি বহুত ভক্তি থকা বাবেই শান্তি শান্তি অনুভৱ হয়। পিছল পৰিবা। মন্দিৰ কাষৰতে এইটো এটা ঘৰ, যিটো ঘৰত ছাগলী হাঁহ কুকুৰা আদি বলি দিয়া হয়। আগত দিছিলে, এতিয়া দিয়ে নিদিয়ে নাজানো, মই সোধাও নাই কাকো। আৰু এই গছ কেইজোপাতে ৰঙা ফিটা বন্ধা হয়, আৰু আজিকালি কিন্তু আগবঢ়াই দিয়া হ'ল, মানে গছ কেইজোপা বেছি হৈ গৈছে ৰঙা ফিটাৰে। আৰু এই ঘৰটোত মাহ প্ৰসাদ সজোৱা হৈছিলে, আজিকালি বন্ধ কৰা হ'ল। ফোনকে কেমেৰা অন কৰি দিব লাগিব। এয়া মইনা, এয়া মই। আয়াটো দেখাই দিলে নাই ভগৱানৰ মতে ভাল হ'বলৈ আয়াটো। অমিকালৈ যাবা নেকি? মন্দিৰৰ প্ৰাংগণতে এটা আছে পুখুৰী। আমি এইটো প্ৰায় চাওঁৱেই, মন্দিৰলৈ আহিলে এইটো দৰ্শন কৰা হয়েই। ইয়াত আগতে মাছ কাছ বহুতো দেখিবলৈ পোৱা গৈছিলে, কিন্তু এতিয়া পানী হয়তো শুকাই যোৱাৰ কাৰণে বা অকণমান লেতেৰা হোৱাৰ কাৰণে হয়তো ৰখা নাই। আগতে কিন্তু প্ৰত্যেকবাৰে আহোঁ, মানে প্ৰত্যেকবাৰে মাছ দেখিবলৈ পাওঁ। এবাৰ কিন্তু দেখিবলৈ একেবাৰে নাপালোঁ মাছ, নাজানো কিয়। পুখুৰীটোৰ সন্মুখতে আছে এটা চাংঘৰ। এইটোত কিন্তু মই বহুত উঠিলোঁ দেই, বহুত উঠি ফটো মাৰিলোঁ, মানে বিয়াৰ আগত। বিয়াৰ পাছত কিন্তু উঠা নাই, মানে এবাৰে প্ৰথম আহিছোঁ, উঠা নাই।
মানে যোনে যোনে আহিছে দেই, যিসকলে আহিছে দেওপানী মন্দিৰ, এইটোত উঠি বাৰু কোনে কোনে ফটো মাৰিছে কমেণ্টত জনাওকচোন প্লিজ প্লিজ প্লিজ। মানে জানিব বিচাৰোঁ মোৰ নিচিনা আৰু কোনে কোনে ইয়াত ফটো মাৰে, মানে ফটো মাৰি ভাল পায়। মানে ইয়াতো বহুত বেছি ভাল লাগে, নাজানো কিয়, চাংঘৰ যে। এই দেখিছেনে বাৰু, তীখ যে তীখ, ৰাম তীখ মোৰ ছোৱালীজনী। বেগটো তাইক ল'ব লাগে আৰু ইমান ওখ এই টুকুৰা, আৰু তাইক আকৌ নিজে খোজকাঢ়ি আহিব লাগে। মানুহবিলাকো চাই চাই গৈছে, তাইক হাঁহি গৈছে বা স্মাইল কৰি গৈছে তাইক দেখি পিনি। অৱশ্যে ভালে লাগে দিয়াচোন, তাইক খোজোঁতে খোজ হ'বলৈ মন যায় কেতিয়াবা। চ' ব'লক আৰু আমাৰ পাছৰ ভিডিঅ'খিনি ওলাই আহি মানে গেটৰ সন্মুখৰ দোকানকেইখনৰ পৰাই সৰু সৰু কেইটামান বস্তু ল'লোঁ। মানে মইনাৰ কাৰণে বিশেষকৈ তামৰ খাৰু, কলা সৰু খাৰু, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰছী কেইডালমান ল'লোঁ, আৰু নিজৰ কাৰণেও অকণমান ল'লোঁ। আৰু গেটৰ সন্মুখৰ দোকানসমূহত শৰাই দিয়াৰ সকলো সামগ্ৰী পোৱা যায়। কলকমলা, মাহ প্ৰসাদ, ধূপ ধূনা আদি কৰি সকলোবিলাকে পোৱা যায়। মানে শৰাইত যিবিলাক বস্তু লাগে, যিবিলাক সামগ্ৰী লাগে, সকলোখিনি ওচৰৰ দোকানবিলাকতে উপলব্ধ। আপোনালোকে একদম নিশ্চিন্ত মনেৰে খালী মানুহ আহিয়ে সকলোবিলাক পাই যাব, মানে পূজা দিয়াৰ সামগ্ৰীবিলাক। আৰু আমি ইয়াতে ধূপ ধূনা ল'লোঁ, আৰু ভিতৰলৈ দেখাওঁ আপোনালোকক। যাম ৰ'বা, এবাৰ দেখাই লওঁ। শেষত 2 কপিমান আমাৰ ফটো দিলোঁ। আৰু মোৰ চেনেলটো 3K হ'বলৈ আপোনালোকে সহায় কৰক। নতুন নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু দেওপানী মন্দিৰলৈ কোন কোন আহিছে আপোনালোকে কমেণ্টত জনাওক, আৰু দেওপানী মাৰ বাবে জয় মা দেওপানী বুলি কমেণ্টত নিশ্চয় লিখক। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু আপোনালোকে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। আৰু আগলৈ এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকক দিম, তাৰ বাবে মোক আশীৰ্বাদ কৰিব। বাই।